বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক প্ৰেছ বন্ধুসকলক মই আপোনালোকক পোনপ্ৰথমে মই ৱেলকাম জনাইছোঁ। আজি আপোনালোকক মাতা হৈছে যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেণ্ট্ৰেল যিটো বাজেট, সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ। কাৰণ সেই বাজেটটো আপোনালোকে জানে প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores ফৰ নৰ্থ ইষ্ট ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট নৰ্থ ইষ্ট। গতিকে আৰু প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে। আগৰ দিনত এতিয়া হয়। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ, তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে, বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore। কিন্তু কাৰ্বি আংলঙৰ কাৰণে oldest 6 scheduled district in the country, largest 6 scheduled district in the country. We got 1952 district council 23rd June. গতিকে যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে oldest 6 scheduled ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6 scheduled ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমবাৰ যে 200 crores বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে ইতিহাস ৰচনা কৰিছে, হিষ্ট্ৰী। কাৰণ কেন্দ্ৰ চৰকাৰৰ দ্বিতীয় এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি ধৰা নাই। কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 crores ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট উইদাউট এগ্ৰিমেণ্ট। ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে, আলফাৰ কাৰণে 500 crores দিয়া হৈছে, তেওঁলোকৰ শান্তি চুক্তি কৰিছে, বা UPDS আগত শান্তি চুক্তি কৰিছে, তেওঁলোকক দিছে। আৰু আমাৰ DSD 6টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে, তেওঁলোকেও পুঁজি দিব পাৰে। কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলকে কাৰণে যে বান্ধি দিয়া 200 crores এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে, তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত, আমাৰ বিদাৰংকি আৰু আমাৰ ৰলেন কিলিং ডাঙৰীয়া, তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব, তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি। গতিকে তেখেতে আপোনালোক গোটেইখিনি বিতংভাৱে ক'ব। কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেচ কৰাইছে, আমাৰ ফালৰ পৰা আমি আদৰণি কৰিছোঁ। মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ। কাউন্সিলে যিটো আপোনালোকে দাবী কৰি আহিছিলে যে ডাইৰেক্ট ফাণ্ডিঙৰ ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া সেইটো ৰিলেটেড মানে সেইটোৰ এটা পৰ্যায় এটা পৰ্যায় হিচাপে এতিয়া ক'ব পাৰিম। এতিয়া আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে ডাইৰেক্ট ফাণ্ডিং দিব লাগে। উই নিড ডাইৰেক্ট ফাণ্ডিং টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল। সেইটো এটা ষ্টেপটো এটা ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে মই কাৰ্বি আংলং ৰাইজৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰু, সকলো জাতি জনগোষ্ঠী কাৰ্বি আংলঙত ডেভেলপমেণ্ট কামত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীতে আগন্তুক জানুৱাৰী নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক আমাক আশীৰ্বাদ দিব লাগিব, সহায়িতা কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ বনোৱা স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ স্বাৰ্থত
যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীক ইয়াত কাৰ্বি আংলং বসবাস কৰা সকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যুৱক যুৱতীবিলাকৰ সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ বিনামূলীয়া আঁচনিবিলাকত দৰিদ্ৰ ৰেখা পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক BPL ফেমিলি এইবিলাকক দিয়া আঁচনিবিলাকক যাতে দুখীয়া পৰিয়ালবিলাকে যাতে পায় সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আৰু আমি বহুত দিনৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ ৰাজনীতিৰ সমস্যা অট'নমাছ ষ্টেটৰ সমস্যা সেই সমস্যাটো পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং ইণ্টাৰষ্টেট বৰ্ডাৰ আৰু ইণ্টাৰডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সীমা সমস্যা আছে এই কেতিয়াবা সেই সমস্যাবিলাক ওলাই আহে সেই গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলং ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্থায়ী শান্তিৰ লগতে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আমাক আশীৰ্বাদ দিয়ে মৰম কৰে সহায়িত কৰে আগন্তুক নিৰ্বাচনত সকলোৱে আমাক আশীৰ্বাদ দিব সহায় কৰিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ।